কাটি পেলাই নিদিবি ই দেখিছ নাযায় দে এনেকে ধৰচোন নাযায় নহয় যাব ৰ হাতখন অঁতৰাই ল দে হৈ গ'ল অঁতৰাই দি ল তই দে আকৌ অঁতৰাইছে নহয় নমাই দিয়ক এনেকে ধৰিব নাই কাৰোবাৰ হাত ছিগিবলৈ থলা তেজি মলা ভালনে আপোনালোকৰ সকলো অসমবাসী ৰাইজলৈ মই হিয়াপাৰা মৰম যাচিছোঁ আৰু সকলোকে নতুন বছৰৰ অসমীয়া নতুন বছৰৰ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ ইয়াত দেখিছে নহয় বিহু আদৰিবৰ কাৰণে আমি আজি পিঠা বনাবৰ কাৰণে পিঠা খুন্দি আছোঁ লগতে মোৰ ভণ্টি আছে এয়া ভণ্টি মুনুকণ পাতি ইয়াত ঢেঁকী দি আছে আৰু লগতে এয়া পিঠা খুন্দিবলৈ আছে আৰু বহুত আছে এয়া আছে ইয়াত আছে আৰু 3 ভাগ পিঠা আছে আৰু লগতে এয়া নবৌ পিঠা চালি আছে বিহুত এইবাৰ আমি আৰু অকল তিল পিঠাহে বনাম আৰু দেই এয়া তিল পিঠা বনাবৰ কাৰণে পিঠা চালি আছে বৰা পিঠা চালিছোঁ আমি বৰা পিঠা খুন্দিছোঁ আমি 3গৰাকীয়ে 2 কেজি মুঠতে 6 কেজি পিঠা খুন্দিম আজি অকণমান পলম হ'ল আমাৰ লগৰ আৰু মামীহঁতে খুন্দি গ'লহি আমি আহোঁতে দেৰি হ'ল সেয়া দেৰিকৈ পাইছোঁহি আৰু পিঠা পৰোঁতে ৰাতি হ'ব আমাৰ দেখিছা নহয় এয়া ঢেঁকী মাত শুনিছে নহয় দি দিয়া ইয়াত ঢেঁকীত এয়া পিঠা খুন্দি আছোঁ চালনীত পিঠা উঠাইছে বিহুৰ আগজাননী এয়া ঢোলৰ ঘুমঘুমনি আমি শুনা পোৱা নাই আঁতৰত শুনিছোঁ কিন্তু আমাৰ ঢেঁকীৰ ঘুমঘুমনিহে চলি আছে